মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ 25টা অতি দৰকাৰী অসমীয়া বাক্যৰ ইংৰাজীলৈ অনুবাদ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোনা ভাইৰাছ গোটেই বিশ্বত বিয়পি পৰিছে। কৰোনা ভাইৰাছ স্প্ৰেডেড অল অভাৰ দ্য ৱৰ্ল্ড। কৰোনা ভাইৰাছ এটা মহামাৰী। কৰোনা ভাইৰাছ ইজ এ পেণ্ডামিক। যদি মই এজন মন্ত্ৰী হলোহেঁতেন, ইফ আই ৱেৰ এ মিনিষ্টাৰ। তুমি কিয় কান্দি আছা? হোৱাই আৰ ইউ ক্ৰাইং? নতুবা আমি ক'ব পাৰোঁ হোৱাই আৰ ইউ উইপিং? ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত। আছাম ইজ লোকেটেড ইন দ্য নৰ্থ ইষ্ট অফ ইণ্ডিয়া। সি ক'ত গৈছে? হুৱেৰ ডিড হি গো? তুমি কিয় ভিতৰত নাহা? হোৱাই ডোন্ট ইউ কাম ইন? সি চাইকেল চলাব জানে। হি ন'জ হাউ টু ৰাইড এ বাইচাইকেল। তুমি জানানে সি ক'ত গৈছে? ডু ইউ ন' হুৱেৰ হি ৱেণ্ট? সি ৰাতিপুৱা কি কৰি আছিল? হোৱাট ৱাজ হি ডুইং ইন দ্য মৰ্নিং? আমি আপোনাৰ কাৰণে ৰৈ আছোঁ। উই আৰ ৱেইটিং ফৰ ইউ। আমি তাত কোনো মানুহ দেখা নাই। উই হেভ নট চিন এনি মেন দেয়াৰ। মই তেওঁক কেতিয়াও দেখা নাই। আই হেভ নেভাৰ চিন হিম। ধনী মানুহে দুখীয়াৰ দুখ বুজা উচিত। দ্য ৰিচ শুড ফিল ফৰ দ্য প'ৰ। আমি ক'ত লগ কৰিম? হুৱেৰ উইল উই মিট? মই জানো ঘটনাটো কি। আই ন' হোৱাট ইজ দ্য মেটাৰ। মোৰ দেৰি হৈছে, যাব দিয়া। আই এম গেটিং লেট, লেট মি গো। আপুনি ক'ৰ পৰা আহি আছে? হুৱেৰ আৰ ইউ কামিং ফ্ৰম? মই ইয়াত বহিব পাৰোঁনে? কেন আই চিট হিয়াৰ প্লিজ? আপুনি কি বিচাৰি আছে? হোৱাট আৰ ইউ লুকিং ফৰ? লুকিং অৰ্থে আমি চাৰ্চিং ক'ব পাৰোঁ। তুমি তেওঁক জানানে? ডু ইউ ন' হিম? সময় কিমান হ'ল? হোৱাটছ দ্য টাইম? মই এটা ভিডিঅ' বনাই আছোঁ। আই এম মেকিং এ ভিডিঅ'। মই যদি ধনী হলোহেঁতেন, আই উইচ আই ৱেৰ ৰিচ। থেংক ইউ।